স্বাগতম জনাইছো নলেজ পইণ্ট আসাম ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু আজি আমি আলোচনা কৰিবলৈ আহিছো DHS আৰু DHS FW 2019 ৰ কোৱেশ্চন পেপাৰখন সো 2020 ৰ কোৱেশ্চন পেপাৰখন আমি আলোচনা কৰিলো আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনত চাব লিংকবিলাক পাই যাব সো আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আজি জেনেৰেল নলেজৰ ফাৰ্ষ্ট কোৱেশ্চনটো আহিছিল হু ওয়াজ দ্য ফাউন্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব সি চন্দ্ৰগুপ্ত মৌৰ্য Question number 2 Who is king of the Gupta dynasty was also known as Vikramaditya Vikramaditya বুলি গুপ্ত বংশৰ কাক জনা যায় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব চন্দ্ৰগুপ্ত 2 Question number 3 টো পিছত আলোচনা কৰিম 6 Area wise which of the following is the largest country in the world worldৰ ভিতৰত আটাইতকৈ বৃহৎ দেশ কোনখন সুধিছে যাৰ এৰিয়া আটাইতকৈ বেছি আৰু তাৰ ৰাইট আনসাৰ হ'ব ৰাছিয়া Next question number 7 Atacama desert is in which of the following countries তলত দিয়া কোনখন দেশৰ ভিতৰত আটাকামা মৰুভূমিখন অৱস্থিত সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব চিলি আৰু সাউথ আফ্ৰিকাৰ মহাদেশত দুখন মৰুভূমি আছে আমি জানোৱে সাহাৰা আৰু কালাহাৰি Question number 3 Which of the following Muslim leaders invited India 17 times কোনজন মুসলিম লিডাৰক ইনভাইট কৰা হৈছিল ভাৰতবৰ্ষলৈ 17 বাৰ আৰু ইয়াৰে ৰাইট আনসাৰ মুহাম্মদ অফ ঘানি Question number 4 Which Mughal emperor is considered responsible for the downfall of the Mughal empire মুঘল সাম্ৰাজ্যৰ মানে ডাউনফল পতন কেতিয়া কাৰ ৰাজত্বৰ কালত ঘটিছিল সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব ডি ঔৰংগজেব Question number 8 What is the capital of Lebanon লেবাননৰ ৰাজধানীখনৰ নাম সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব বেইৰুট Damascus হৈছে সিৰিয়াৰ Question number 9 Which of the following is known sugar bowl of the world Sugar bowl of the world বুলি কোনখন কান্ট্ৰি কোৱা হয় সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব ব্ৰাজিল ব্ৰাজিলক কোৱা হয় কাৰণ ব্ৰাজিলে চেনি আটাইতকৈ বেছি ৰপ্তানি কৰে Question number 10 The Panama Canal connects the Atlantic Ocean with Panama খালে আটলান্টিক অচেনৰ লগত কোনখন অচেনক কানেক্ট কৰিছে সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব পেচিফিক অচেন অৰ্থাৎ প্ৰশান্ত মহাসাগৰ Question number 5 Which is the biggest planet of our solar system আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি সুধিছে ৰাইট আনসাৰ হ'ব জুপিটাৰ Next question The Palk Strait separate India from ইণ্ডিয়াৰ লগত পাৰ্ক ষ্টেটে কাক পৃথক কৰিছে সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব ডি শ্ৰীলংকা Next question Who first discovered the sea route from Europe to India ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ প্ৰথমে কোনে সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব ভাস্কো দা গামা Next question Who wrote the book Comedy of Errors নামৰ গ্ৰন্থখনৰ লেখক কোন ৰাইট আনসাৰ উইলিয়াম শেক্সপিয়াৰ Question number 17 Which is the largest gland of our body আমাৰ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ যন্ত্ৰ কি সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব লিভাৰ অৰ্থাৎ যকৃত Next question In which Indian state is Aligarh city situated আলিগড় যোনখন নগৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব সি উত্তৰ প্ৰদেশ Question number 14 Where is the famous Jagannath temple situated বিখ্যাত জগন্নাথ মন্দিৰটো কোনখন ৰাজ্যত আছে সুধিছে না কোনখন ঠাইত আছে সুধিছে আৰু তাৰ ৰাইট আনসাৰ হ'ব পুৰী আছে উৰিষ্যাত Next question Which of the following causes malaria হোৱাৰ প্ৰধান কাৰণ কি সুধিছে আৰু তাৰ প্ৰধান কাৰণটো হৈছে মস্কিটো অৰ্থাৎ মহ Question number 19 Where is the headquarters of the United Nations situated United Nation কোনখন ঠাইত অৱস্থিত সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব নিউ ইয়ৰ্ক Question number 15 Where is the Periyar National Park located Periyar ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব এ
Kerala. Question number 20. Which day is observed as Doctors' Day in India? ডক্টৰ দিৱস ভাৰতবৰ্ষত কোন তাৰিখে পালন কৰা হয় সুধিছে আৰু তাৰে ৰাইট আনসাৰ হ'ব 1 জুলাই। সো গাইজ আজিলৈ ইমানকেইটাই জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিল 2019 কুৱেশ্যন পেপাৰখনত গোটেইখিনি আমি ডিছকাছ কৰিলোঁ আৰু ইংলিছ পাৰ্ট 2 সায়েন্স পাৰ্ট 2 আমি ডিছকাছ কৰিম। সো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে নটিফিকেশ্যন বেলটো দবাই থ'ব, তেতিয়া আপুনি মই ভিডিঅ' আপলোড দিলে পোনপ্ৰথমতে লাভ কৰিব। যিহেতু পৰীক্ষালৈ আৰু বেছি দিন নাই, ভালদৰে পঢ়ক। ধন্যবাদ।